বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আপোনালোক শুই উঠিলেনে বাৰু? মই এইফালে চাহ খাই উঠি দোকানলৈ যাবলৈ ওলাইছোঁ। এয়া চাওকচোন কিমান সুন্দৰ পৰিৱেশ। এয়া মই ৰাতিপুৱা কাপোৰ অলপ ধুইছিলোঁ, তাকে বোলো মেলি লওঁ। যিহেতু আজি ৰ'দটো চোকা আৰু কালি মানে বতৰটো বৰ ভাল নাছিলে, বতৰটো অলপ ডাৱৰীয়া আছিলে, সেইকাৰণে কাপোৰ কানি ধোৱা নহ'লে কালি আৰু সময়ো নাপালোঁ। তাৰপিছত সেই তাকে আজি বোলো ধুই লওঁ। এয়া ৰাতিপুৱা এতিয়া 6টা বজাৰ পৰিৱেশ হয় দেই। ৰাতিপুৱা 6টা বজাতে ইমান ৰ'দটো চোকা দেখিছেনে? আৰু দিনটো আছেই, তাকে আজি কাপোৰ কানি অলপো বোলো ধুই লওঁ। আৰু মানে ধানো শুকুৱাব লাগিব, যিহেতু বিহুৰ আগতে ধান শুকুওৱা, তাকে শুকুৱাই ল'ম আৰু ৰ'দটো দি থাকোঁতেই। সেয়া সোণৰ মানে বেছিকৈ মানে ইউনিফৰ্মৰ কাপোৰবিলাক ধুবলগীয়া হয় আৰু তাকে আকৌ ভাত কেইটামান বোলো খুৱাই লওঁ তাক। স্কুললৈ এতিয়া যাব সময় হৈছে যিহেতু, আৰু সি মানে স্কুললৈ যাব সময়ত বেলেগ বস্তু, বেলেগ শাক পাচলি একো নাখায়, ইভাগেও নাখায় বাৰু। তাক মানে স্কুল যাব সময়ত এনেকৈ আলু ভাজি কৰি দিলে সি ভাল পায়। এয়া পটল এটা মিক্স কৰি এনেকৈ বনাই দিছিলোঁ। পটলটো অকণমান খায় বাৰু, খালি বেছি হ'ব নালাগিব, অলপ কমকৈ। তাকে সেয়া তাক ভাত খুৱাই আছোঁ মই। সেয়াই আৰু ভাতকেইটা খুৱাই দিলে মানে ধুনীয়াকৈ খাই যায়, নহ'লে মানে দুবাৰমান খাব তাৰপিছত মানে নাখায়। আকৌ যিহেতু মানে সিহঁতৰ স্কুলত আজি বিহু আছে, আৰু বিহু মানে কেইদিনমানৰ আগতে পতা কথা আছিলে, বতৰ বেয়া কাৰণে অলপ কেইদিনমান মানে পিছুৱাই দিলে আৰু তাকে আজি আছে। এইফালে এতিয়া গুণগুণে আকৌ মোক উলিয়াই দিবলৈ ক'লে, ফুৰিবলৈ উলিয়াই দিয়কহি আহক। তাকে আকৌ কাম বন এৰি মানে তাইক উলিয়াই লৈছোঁ, যিহেতু স্কুল মানে সময়ত গৈ পাবগৈ লাগিব আৰু তাকে এয়া ৰিহা মুগা মেখেলা তেনেকৈ পিন্ধাই আছোঁ। সেয়াই একদম মানে কি ক'ব, ৰাতিপুৱাখিনি সময়ত ইমান লৰালৰি হয়। সেয়া মানে গুণগুণক উলিয়াই আছোঁ আৰু ধুনীয়াকৈ। এইফালে আমাৰ চেং, তাইও যাব মানে ইহঁতৰ স্কুললৈকে আজি, যিহেতু বিহু পাতিছে, সেই বিহু চাবলৈ বুলি তাইও ওলাইছে। লিপষ্টিক লগাইছে দেখিছেনে? একদম মানে নিজে লগাই আছে পূৰা, জোঙা কৰি কৰি একদম লগাই আছে। আমাৰ ই জোকাই আছে, তাকে কিবা এটা মানে দুইটাই লাগি আছে আৰু সেইভাগে। এয়া দেখিছেনে? উঠক ভাল দেখিছে নাই তাই কেনেকুৱা কৰি আছে? যিহেতু বিহু বুলি গম পাইছে, মানে মেখেলা চাদৰ নিপিন্ধে আৰু তাই সেইভাগে যাব। এয়া আছে কপৌফুল, গামখাৰু সকলোখিনি উলিয়াই মেলি লৈছোঁ, সেইভাগে পিন্ধাই আছোঁ আৰু এতিয়া। এয়া জোনবিৰি ঢোলবিৰি সকলোখিনি উলিয়াই লৈছোঁ। এইফালে এইটো খোপাটো এইভাগে বান্ধি দিছোঁ, যিহেতু মানে চুলিকেইডাল ছুটি হয়। যেনে তেনে খোপাটো এনেকৈ ৰিবন লগাই মানে ধুনীয়াকৈ ৰৈ থকাকৈ, খোল নোখোৱাকৈ বান্ধি দিছোঁ আৰু সেয়া কেনেকুৱা লাগিছে জনাব দেই। এইফালে এয়া উলিয়াই লৈছোঁ ধুনীয়াকৈ, খোপাটো ভালেই লাগিছে বাৰু, আৰু আপোনালোকে কেনেকুৱা দেখিছে জনাব। এইফালে আমাৰ সোণ কেনেকুৱা লাগিছে জনাব বুলি কৈ দে। আমাৰ নাচনী এইফালে ৰেডি হয়নে? চাওঁ মজা, চাওঁ খোপাত আছে।